যে আপোনালোকে পইচা লয়, আপোনালোকেওতো এদিন পেঞ্চন পাব, আপোনালোকেও কাবাক পইচা দিব লাগিব। কাৰণ আমি এটা সময়ত ভাবোঁ যে আমাৰ জীৱনত কেতিয়াও পেঞ্চন নহ'ব, আমি এনেকেই থাকিম। কিন্তু কথাটোতো সত্য নহয়, ভাবিবহে পাৰোঁ, কিন্তু পেঞ্চনটো আমি সদায় আমি পামেই পাম। সেইবাবে পেঞ্চনাৰসকলৰ লগত আজি যদি আমি ন্যায় কৰোঁ, তেতিয়াহ'লে আমাৰ লগতো আমি পেঞ্চন পোৱাৰ দিনাখন মানুহে ন্যায় কৰিব। বহুত সময়ত মই প্ৰায় কওঁ, কেতিয়াবা আমাৰ ডাক্তৰসকল হস্পিটেলত সময়মতে নাহে, সেইটো এটা হেবিট হৈ যায়। নাহোঁতে জুনিয়ৰজনেও নাহাটো শিকি লয়। কিন্তু কেতিয়াবা ডাক্তৰজনৰ নিজৰ বেমাৰ হ'লে তেওঁ যেতিয়া হস্পিটেলত গয়, সেই সময়ত তেওঁ হস্পিটেলখনে খালী পায়। সেইকাৰণে এটা কথা আমাৰ আগতে কোৱা আছে যে বালিলৈ যি পাত শৰ, সুগ্ৰীবলৈ একেপাতে শৰ পৰি থাকে। গতিকে আমাৰ এই কথা